আমাৰ ইপিনে বিহুৰ আয়োজন পুৰা চলাই দিছো কাৰণ বিহু যেটো আহি পালে মাজত মাত্ৰ আছে 3টা দিন এনেতো হিচাপ মতে আমি এসপ্তাহ আগৰ পৰা বনোৱা ষ্টাৰ্ট কৰি দিব লাগে কিন্তু আমি একদম 2 দিন আগতে ষ্টাৰ্ট দিছো কাৰণ আমাৰ জাগাই বিচাৰি পোৱা নাই আমাক আজি পুৰা জংগল চাফা কৰা যেন লাগিছে পুৰা গোটেইকেইটা হাফ পেণ্ট মাৰি কেনে একদম পথত হাল বাবা যেনকা নামি গৈছো আৰু মই কাম কৰিব আহিলে উল্টা পালাহে মানুহ মানে ভিডিঅ' চিডিঅ' কৰতে মানে পালা মাৰি আৰু সঁচা কৈছো পুৰা ৰাস্তাত মিস্ত্ৰী কৰা যেন লাগিছে হাফ পেণ্ট মাৰি কেনে পুৰা আৰু এইগিলাখান জাগাত খৰি চৰি পৰা টান নহয় সেইকাৰণে যোনে য'ত পাইছে তাৰ পৰা মেনেজ কৰি খৰি লৈ কেনে আমি বনোৱা ৰেডি কৰিছো লাহে লাহেকে আৰু সঁচাকে কৈছো আমাৰ কাৰো মানে আইডিয়া নাই যে আমি বস্তুটো কেনেকে বনাম চবে মানে কাম কৰা এৰিকে আছে পালা চালা মাৰি যায় কাবাই কথা পাতে আৰু কাবাই কিবা কৰে কি দেখিলো আমাৰ উপস্থিত হৈছে হঠাৎ কোৱাল বান্দৰ নাজানো যে কি বনাবৰ কাৰণে পাৰিছো কিন্তু ইমান মাহ কলপাত চলপাত দি খৰিজ মিল দি কেনে বনাইছো পিছত ভাঙি নপৰলি হ'ল আৰু নাজানো বশিষ্ঠৰ বান্দৰ এটা ক'ত কল খাবৰ কাৰণে চুৰ কৰি চাকছো এটা মেজি বনাবা ভেলাঘৰ বনাই কিন্তু আমাৰ ভেলাঘৰটো তাৰমানে অদ্ভুত হৈছে আপোনালোকে চালেই গম পাব যে অদ্ভুত ভেলাঘৰটো চাবৰ কাৰণে হৈছে ওপৰত থকা নামটো ইউটিউবত চাৰ্চ মাৰক তাতে ফুল ভিডিঅ' ওলাই যাব অদ্ভুত ভেলাঘৰ